হেল্ল' গাইজ ৱেলকাম বেক মোৰ ছেকেণ্ড চেনেল শ্বৰী ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আহিছোঁ এটা ভূতৰ ঠাইলৈ, যাত মানে ভূত থাকে আৰু মই অকলে আহিছোঁ, মোৰ লগত কোনো অহা নাই। মই ভাবিছোঁ অকলে গ'লে ভাল হ'ব আৰু মোৰ লগত কোনোবাই থাকিলে বা ভয় খাব বা কিবা কিবি হ'ব পাৰে। বলক তেনেহ'লে কিবা ঘূৰি চাওঁ। চ' গাইজ এইকেইটা ভূতৰ ঘৰ হয়, এই জুম কৰিছোঁ অকণমান চাব আপোনালোকে। 4টা ঘৰ আছে, ধৰণী হয় বহুত। গাইজ আজি অকলে ভয় খাই ভিতৰত সোমালোঁ। ভাই ভয় কৰি আছে। এইকেইটা ঘৰ হয় যিকেইটাত মানে কি ক'ব আপুনি, যিকেইটাত মানে ভূত থাকে। বলক অকণমান ভিতৰৰ পৰা সোমাই আহোঁ, কিবা কিবি কৰি চাওঁ কি আছে ভিতৰত। এইটো ঘৰটো আৰু ডৰাৱনী ভাই, কি এইটো ঘৰ সোমাই ঘৰে পিছে গৈ আছোঁ। কেতিয়া মানে ভূত আহে মোক খাব, লাহে গৈ আছোঁ, বুজিছেনে নাই আপোনালোকে। মানে ইয়াতে মানে ফাৰ্ষ্টত ভূত আছিলে বুলি কৈছিলে, এতিয়া মানে ভূত নাই। মই ইয়াৰ পৰা পাৰ্মিশ্যন লৈছোঁ, মানে ইয়াৰ সোমোৱা নাই। লাষ্টত আপোনালোকে চাব পাৰিছে কেনেকৈ ভূত থাকে ইয়াতে। মানে ভূতৰ ঠাইত আহিছোঁ, ভয় খোৱা ঠাই হয়, বাট ভিতৰত সোমোৱাটো মোক ভয় কৰে, সেইকাৰণে ভিতৰত নোসোমাম। এইফালে দেখুৱাম ঘৰৰ, এতিয়া মানে ভূতৰ ঘৰৰ ভিতৰত সোমাই আছোঁ। ৰ'বচোন আপোনালোকক ঘৰটো দেখাম কেনেকুৱা আছে ঘৰ। এইটো চাওক ঘৰটো, অ' মাই গড, এইটো ভূতৰ ঘৰ হয় নেকি? অ' মাই গড, এইটো ভূত কেতিয়া আহে মোক খাই পেলাব। এইটো ভূতৰ ঘৰ হয়, চাব আপোনালোকে। ইয়াতে মানে ৰাতি আহিলে ভূত হয়, ভূত আহে। মই ইয়াৰ পৰা ওলাই যাওঁ, কেতিয়া ভূত আহে মোক খাই পেলাব। এটা ৱাটাৰ ফ্ল'ৰ টাৱাৰ যিটো কয়, সেইটো টাৱাৰটো আছে মোৰ পিছফালে আছে, ডাঙৰ হয়। মোৰ পিছফালে এটা টাৱাৰ আছে, আৰু তাত কিবা আছে নেকি আৰু বলক সেইটো গাছটো হৈছে, সেইটো গাছ মানে ডাঙৰ গাছ হয়, এইকেইটাত ভূত থাকে। আৰু মই মোৰ ফ্ৰেণ্ডৰ পৰা কথাটো শুনি তাত আহিছিলোঁ, কৈ তাত ভূত আছে বুলি কৈছিলে। ইয়াতে আহিছোঁ, জেগাটো ধুনীয়াই আছে, তাত ভূত থাকিলেতো মোক খাই পেলাব আৰু ভিডিঅ' বনাব নোৱাৰিম। এইটো ঘৰৰ ভিতৰত সোমাম এতিয়া, আহিছোঁ। এইটো ঘৰ আৰু ডৰাৱনী, অ' ভাই এইটো ঘৰ চাই আপোনালোকে কি যে কৰিব। অ' মাই এইটো ঘৰ চাওকচোন, কিমান ডৰাৱনী ঘৰটো আছে। আপোনালোকে চাই পিছত গম পাব। আপোনালোকে আহিলে ইয়াত, আপোনালোকে নিশ্চয় চাব। মুৰাবাৰীত আহিলে আপোনালোকে, মই মুৰাবাৰীৰ পৰা কৈছোঁ। ফুৰিবলৈ জেগা আছে, আৰু ইয়াতে ভূত থাকে ৰাতি। মানে দিনত মানুহে ইয়াতে কাম চাম কৰে বা কিবা কিবি কৰে, আৰু ইয়াতে মানে কিবা কিবি কৰি থাকে আৰু মানে ক্ৰিকেট খেলে তাত মানে সদায় ক্ৰিকেট খেলি থাকে। আমাৰ ল'ৰাবিলাক মানে অকণমান আছে আৰু যে মানে ইয়াতে ফাৰ্ষ্টত 2টা মানুহ থাকিছিল, এটা ল'ৰা আৰু এটা ছোৱালী। মানে তেওঁলোক 2টা মানে গণিয়ক আছিল। তেওঁলোক ইয়াতে থাকিছিল, পিছত তেওঁ লাভ মেৰেজ আছিল। ইয়াতে আহি পলুৱাই ইয়াত থাকিছিল, থকাৰ পিছত তাক বুধাই ৰাতি ধৰিছিলে। পিছত তাত ফাষ্টঙাই মৰিছিলে 2জন। এইটো গছ এটা আছে, ৰ'ব আপোনালোকে চাব, তাত 2জনে ফাষ্টঙাই মৰিছিলে। পিছৰ পৰা এইটোক ভুতুৰা ঠাই বুলি কৈ দিয়ে। এতিয়া মানে মই আজি ফাৰ্ষ্ট আহিছোঁ ইয়াতে, মই ভবা নাছিলোঁ ইমান ধৰণী জেগা হ'ব পাৰে। মই ভবা নাছিলোঁ ভূতৰ ঘৰ এনেকুৱা থাকে। আজি আহিছোঁ, মোৰ চকুত যাতে ভূত নপৰে ভাই। কি আছে এইটো চাব, যে এই গছটো আছিলে, যিটো গছত মানে ফাষ্টং আছিলে, এইটো হয়, এইটো গছ হয়। আপোনালোকে চাব পাৰিছে। এইটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব।